নমস্কাৰ স্বৰচিহ্ন এতিয়া শেষৰ অংশলৈ আহিছোঁ স্বৰচিহ্ন যোগ হোৱা ব্যঞ্জন বৰ্ণ স্বৰচিহ্ন যোগ হ'লে ব্যঞ্জন বৰ্ণটো এই ক্ষেত্ৰত ৰূপটো অলপ সলনি হয় আগৰ দৰে ব্যঞ্জন বৰ্ণটোৰ লগত স্বৰবৰ্ণটো যোগ হ'লে যেনেদৰে ব্যঞ্জন বৰ্ণটো কাষতে স্বৰচিহ্নটো লিখোঁ ঠিক তেনেদৰে নহয় সম্পূৰ্ণ এটা নতুন ৰূপতো লিখিব পৰা যায় ইয়াৰ ক্ষেত্ৰত হচৌটো যোগ হ'লে এই চাৰিটা ব্যঞ্জন বৰ্ণৰ লগত কেনে ৰূপ হয় সেইটো লিখিছোঁ প্ৰথমতে আছে গ যোগ হচৌ গধ হচৌকাই গু বা গৈ গু বহুতে গয়ে গু বুলিও পঢ়ে আৰু গয়ে হচৌ গু বুলিও পঢ়িব পৰা যায় কিন্তু এই ক্ষেত্ৰত আমি গৈ গু বুলিয়ে পঢ়োঁ ইয়াৰ লগত যোগ হৈ কেনেদৰে আমি ব্যঞ্জন বৰ্ণটোৰ তলত স্বৰচিহ্নটো দিও লিখিব পাৰোঁ বা নতুন ৰূপটোতো শব্দ লিখিব পাৰোঁ তাকো কিতাপত দিয়া ধৰণে মই ইয়াত লিখি দিছোঁ গধ হচৌকাই গু ৰ বা গৈ গু ৰ গুৰ ছটাকে চা গধ হচৌকাই গু চাগু বা প্ৰথম ছটাকেৰে চা গৈ গু চাগু ইয়াৰ পিছতে আছে ৰ যোগ হচৌ ৰথ হচৌকাই ৰু বা ৰৈ ৰু বা ৰয়ে হচৌ ৰু বুলিও বহুতে কয় ৰথ হচৌকাই ৰু মতাকে মা ল ৰুমাল ৰৈ ৰু মতাকে মা ল ৰুমাল ইয়াৰ পিছতে হৈছে গ ৰথ হচৌকাই ৰু গৰু বা আমি এই শব্দটো এনে ৰূপতো লিখিব পাৰোঁ গ ৰৈ ৰু বা ৰয়ে হচৌ ৰু ৰয়ে হচৌ ৰু বুলিও পঢ়িব পাৰি হচৌকাৰ হৈছে তাৰপিছতে আছে তালব্য হ যোগ হচৌ তালব্য হ হচৌকাই হু বা হয় হচৌ হু বা হৈ হু বা হয়ে হু বুলি বহুতে কয় আৰু ইয়াত এইটো শব্দটো হচৌকাৰ দি তালব্য হ হচৌকাই হু ভ শুভ হৈ হু ভ শুভ আৰু প তালব্য হ হচৌকাই হু পশু বা প হৈ হু পশু ইয়াৰ পিছতে আছে হ যোগ উ হয় হচৌ হু বা হ হচৌকাই হু আৰু এই আখৰটো সলনি হয় এনেকৈ দি হৈছে হয় হচৌ হু আমি এতিয়া এই হয় হচৌ হু আখৰটো লগা শব্দ কেইটামান লিখিছোঁ হ হচৌকাই হু ওপৰে চন্দ্ৰবিন্দু প্ৰথম স্বৰ হ্ৰস্বইকাই ৰি হুঁচৰি বা হয় হচৌ হু ওপৰে চন্দ্ৰবিন্দু প্ৰথম স্বৰ হ্ৰস্বইকাই ৰি হুঁচৰি বধ হচৌকাই বি হদ হচৌকাই হু বিহু বা বধ হচৌকাই বি হয় হচৌ হু বিহু তেনেদৰে পঢ়িব পাৰোঁ ইয়াৰ পিছতে আৰু দুটা আখৰ আছে তাত হচৌ নহয় দীৰ্ঘৌ সংযোগ হৈছে এতিয়া সেই দুটা আখৰলৈ আহিছোঁ প্ৰথমতে ৰ লগত ৰ ব্যঞ্জন বৰ্ণটোৰ লগত আৰু স্বৰবৰ্ণ যোগ হৈছে দীৰ্ঘৌ ৰ যোগ দীৰ্ঘৌ ৰ দীৰ্ঘৌকাই ৰু আৰু এইটো ইফালে ৰূপটো সলনি হৈ এনেদৰে হৈছে ৰয় দীৰ্ঘৌ ৰু ৰ দীৰ্ঘৌকাই ৰু বা ৰয় দীৰ্ঘৌ ৰু হচৌকাৰটোতকৈ অলপ হাৰ্ডকৈ চাউণ্ড কৰিব লাগিব মানে অলপ চাউণ্ডটো গভীৰকৈ কৰিব লাগিব ইটোতকৈ আৰু জোৰ দিব লাগিব ইয়াৰ উচ্চাৰণটোৰ ওপৰত হচৌকাৰটোত অকণমান কোমলকৈ কৰিলেও হয় আৰু দীৰ্ঘৌকাৰটো আহিলে আমি অলপ জোৰ দিব লাগে ৰয় দীৰ্ঘৌ ৰু বা ৰ দীৰ্ঘৌকাই ৰু ৰ দীৰ্ঘৌকাই ৰু প ৰূপ ৰয় দীৰ্ঘৌ ৰু প ৰূপ ৰ দীৰ্ঘৌকাই ৰু পতাকে পা ল দীৰ্ঘইকাই লি ৰূপালী বা ৰয় দীৰ্ঘৌ ৰু পতাকাৰে পা ল দীৰ্ঘইকাই ৰি ৰূপালী তাৰপিছতে আহিছে হ যোগ ৰি হ যোগ ৰি হ'লেও আখৰটো অলপ সলনি হৈ যায় আমি ৰিকাৰটো দি এনেদৰে লিখিব পাৰোঁ হ যোগ ৰি সৎৰিকাৰে হ্ৰী বা হয়ে ৰিয়ে হ্ৰী আমি শ্বৰ্টকৈ উচ্চাৰণ কৰিবলৈ হ'লে
সযোগ ৰি হয় ৰয় হ্ৰী বুলিও কৈ থ'ব পাৰোঁ আৰু উচ্চাৰণটো ৰি উচ্চাৰণটো ৰৰ দৰে হয় আমি সেইকাৰণে ৰ উচ্চাৰণটোৰ ওপৰত জোৰ দিব লাগিব ৰতকৈ অলপ জোৰ দি এই ৰি উচ্চাৰণটো আমি কৰিব লাগিব এতিয়া আমি ৰিকাৰ থকা শব্দ দুটা এনেদৰে চাইছোঁ য'ত হৰ লগত ৰি যোগ হৈ ইয়াৰ আখৰটো এটা নতুন ৰূপ হৈছে আমি এনেদৰে লিখিব পাৰোঁ সতৰিকাৰে হি দ অন্তস্থ য় হৃদয় বা হয় ৰয় হ্ৰী বা হয় ৰিয়ে হ্ৰী দ অন্তস্থ য় তাৰ পাছত আছে দন্ত্য স দীৰ্ঘকে সু সতৰিকে হি দন্ত্য দ সু হৃদ বা হতচকে সু হয় ৰয় হ্ৰী দ সুহৃদ এনেদৰে এইকেইটা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণ যোগ হৈ যি ৰূপ সলনি হৈছে তাৰ উচ্চাৰণ আৰু আখৰটোৰ ওপৰত মই এই ভিডিঅ'টো বনালোঁ আশা কৰিছোঁ মোৰ ছাত্ৰ ছাত্ৰী আৰু বাকী যিসকলে চাইছে মোৰ ভিডিঅ' তেওঁলোকে চাব আৰু চাই নিশ্চয় কিবা অলপ হ'লেও উপকৃত হ'ব কিন্তু এইখিনিতে এটা আপোনালোকলৈ একান্ত আন্তৰিক অনুৰোধো থাকিলে যদি কিবা ভুল ভ্ৰান্তি হৈছে শুধৰাই দিব আৰু পিছলৈ যাতে মই সেইটোৰ পৰা আৰু কিবা কিবি আপোনালোকৰ সহায় পৰামৰ্শৰো বিচাৰিলোঁ এইখিনিতে পিছলৈ যাতে মই তাৰ পৰা শিকিবও পাৰোঁ সকলোলৈ পুনৰ এবাৰ ধন্যবাদ জনাই আজি ক্লাছটো ইমানলৈকে কৰিছোঁ সকলোৰে গৰমৰ বন্ধ গ্ৰীষ্মকালীন যি বন্ধ চলি আছে সকলোৰে ভালদৰে উপভোগ কৰক আৰু নতুন নতুন কাম কৰক বিশেষকৈ গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই সময়ত খেতিপথাৰৰ কামটোৱে প্ৰধান কাম হিচাপে হয় আমিও সৰুকালতে কৰিছিলোঁ যিহেতু আমি বৰ্তমানো গাঁৱত থাকোঁ আগতেও আছিলোঁ আৰু ঘৰত খেতিপথাৰো আছে সেয়েহে আশা কৰিলোঁ সকলোৱে গৰমৰ বন্ধটো ভালদৰে উপভোগ কৰিব নতুন নতুন কাম কিছুমান শিকিব আজি গৰমৰ বন্ধৰ এইটো প্ৰথম ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ সকলোলৈ পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই ভিডিঅ'টো সামৰিছোঁ